হেল্ল' গাইজ, মই আজি আপোনালোক দেখাব লৈছোঁ যে গুৱাহাটীৰ বানপানী হ'লে কেনে অৱস্থা। মই এতিয়া বৰ্তমান আছোঁ মোৰ বাইদেউহঁতৰ পৰা আহিছোঁ, জু-ৰোডৰ পৰা আহিছোঁ। গুৱাহাটী কলেজৰ পৰা আহিছোঁ। গুৱাহাটী কলেজৰ পৰা আহিব পৰা অৱস্থা নাই, নোহোৱা কাৰণে মই এনেদৰে আহিছোঁ। চাওকচোন কেনেকুৱা অৱস্থা, মানে ৰাস্তা বহুত বেয়া। মানে এনেকুৱা এটা ৰাস্তা নাই য'ত পানী নাই। এইটো ৰাজগড় ৰোড, অৰ্থাৎ ৰাজগড় ৰোড সম্পূৰ্ণ পানীৰে ভুৰ। অৰ্থাৎ এখন স্কুল বাছ, আপোনাৰ স্কুল বাছখন এনেদৰে ফাঁচি গৈছে। অৰ্থাৎ ইমান পানী, আপুনি ইয়াৰ পৰাই চানমাৰী ৰাজগড় ৰোডৰ হৈ আপুনি যদি কমাৰ্চ কলেজত যায়, অৰ্থাৎ আপুনি পানী পাব, ইমান পানী, যাব নোৱাৰা অৱস্থা। এয়াই হৈছে ৰাজগড় ৰোড, অৰ্থাৎ এয়াই হৈছে গুৱাহাটীৰ বানপানী। আপোনালোকক দেখাবলৈ লৈছোঁ আৰু দেখাম মই, যিহেতু কাষতে অনিল নগৰ আছে, অনিল নগৰৰ বানপানী। এয়া চাওক, এয়া হৈছে অনিল নগৰৰ এয়া পানী। অনিল নগৰৰ পানী বহুত ভয়ংকৰ হৈছে। মই দেখাম আপোনালোকক, চাওক কিমান পানী, যিহেতু এইটো কিছু কম পানী। চাওক, মই আপোনালোক দেখাবলৈ আহিছোঁ কিমান ভয়ংকৰ পানী। এয়া পানী কিমান, চাওক কিমান ভয়ংকৰ পানী হৈছে, অৰ্থাৎ অনিল নগৰত। বাইদেউ এজনী এনেদৰে আহি আছে পানী ভাঙি, অৰ্থাৎ চাওকচোন বাইদেউজনী পূৰা সম্পূৰ্ণ কঁকালত গেলি পানী গৈছে, ইমান পানী হৈছে। এয়াই হৈছে অনিল নগৰ, এয়াই হৈছে গুৱাহাটী। চাওক কি ভয়ংকৰ গুৱাহাটীৰ বানপানী। ভৰলু নদী, অৰ্থাৎ ভৰলু নদী এনেকুৱা পানী বাঢ়িছে, অৰ্থাৎ পানী এতিয়া ৱালেদি পাৰ হৈ আহিব। অৰ্থাৎ ইমান পানী গুৱাহাটীত ভাবক, এজাক বৰষুণ দিলে বা ৰাতিটো কণ্টিনিউ বৰষুণ দিলে গুৱাহাটীৰ অৱস্থা এনেকুৱা হৈ যায়। কেনেকুৱা অৱস্থা গুৱাহাটীৰ এতিয়া? এতিয়া গুৱাহাটীৰ মাজত খুব বয়া, অনিল নগৰ ৰাজগড় গোটেই বানপানী, মানুহ খুব অৱস্থা বয়া। আৰু ডিউটি কিছুমান আহিব পৰা নাই, কিছুমানে সমস্যা বহুত। কিহৰ কাৰণে হৈছে এইটো বস্তু? এনে আমাৰ পাব্লিকৰ কাৰণে হৈছে না চৰকাৰে? কিন্তু এতিয়া কি ক'বা, এতিয়া কোনোবাই বোলে পাব্লিকে কয়, কোনোবাই চৰকাৰে কয়, এতিয়া ক'ব নোৱাৰি আৰু। মানে কি হয়, এতিয়া চৰকাৰক মানে আমাৰ পাব্লিকৰ মাটিবোৰ এৰি দিব লাগিব, নালাবোৰ ডাঙৰ কৰিব লাগিব বা বহল কৰিব লাগিব। তাৰে কাৰণে মাটিৰ প্ৰয়োজন, অৰ্থাৎ পাব্লিকে মাটি এৰি দিব লাগিব আৰু লেতেৰা কম কৰিব লাগিব। যেতিয়া খলি মাৰা হৈছে, নহ'লে চাফ কৰিব লাগে, এতিয়া চাফ নকৰে ন, গুৱাহাটীবাসী সাৰেই নাপায়, ইফালে এতিয়া কামৰ সাৰি লোৱা হৈছে। সেইটো হয়, এয়া মোৰ দাদাই অলপ ক'লাক আপোনালোকক এনেদৰে।